তাই যদি আজি মা থাকিলে হয় আৰু বহুত বেছি সুখী হ'লেহেঁতেন বুজাব নোৱাৰোঁ আপোনালোকক। মোৰো এইটো কথা কওঁতে মোৰো মনটো বহুত কিবা লাগি আছে, তথাপিও কৈছোঁ আৰু আপোনালোকক। এইফালে এজনী ভণ্টি 4টা লেটাৰ পাইছে বুলি কৈছিলে যে বহুত বেছি ভাল লাগিছে, তাইও বহুত বেছি খুচ পাই আছে। পাৰ্চেণ্টেজ কিমান পালে বা? 83.5। কি কৰিব আৰু ভগৱানৰ কৃপা, যিহেতু যি কৰিব পাৰে ভগৱানে। জন্ম বিবাহ মৃত্যু তেনেকৈ কৈছে যে মৃত্যু কেতিয়া হয় কোনেও নাজানে। তাই কিন্তু মাকক দেখা নাপালে বুলি কৈছে। পাৰ্চেণ্টেজ কিমান কয় দেচোন? 71 পাইছে, খুব বেছি ভাল হৈছে। আৰু কিহত লেটাৰ পালি? অসমীয়াতে লেটাৰ পাইছে। ব'ল ঘৰলৈ ব'ল। হেল্ল' এভৰিৱান, মোৰ চেনেলৰ সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া ৰাস্তাত, মানে ঘৰৰ পৰা ওলাই আহিছোঁ। আজি মানে মেট্ৰিকৰ ৰিজাল্ট দিছে, তো গতিকেলৈ ভণ্টি এজনীৰ কথা কৈছিলোঁ মই এটা ভিডিঅ'ত। তো ভণ্টিজনীৰ ৰিজাল্ট ভাল হ'ল। এতিয়া ভণ্টিহঁতৰ ঘৰলৈ আহিছোঁ, এয়া ইহঁতৰ ঘৰত সোমাবলৈ লৈছোঁ। আৰু ভণ্টিজনীৰ ৰিজাল্ট খুব ভাল হ'ল, 1st ডিভিজন লেটাৰ এটা পাইছে অসমীয়াত। তো কিমান পাৰ্চেণ্টেজ ইমান ভালকৈ গম নাপাওঁ। তো ভণ্টিজনীক সুধি পেলাই মই আপোনালোকক ক'ম, আৰু তাইকো সুধিম আজিনো তাৰ মনটো কেনেকুৱা লাগিছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইফালে ভণ্টিজনী ডেটা হয় খুব বেছি সুখী, বহুত বেছি ভাল লাগিছে বুলি কৈছে। আজি শিক্ষক পৰীক্ষা হয়, মানে ৰিজাল্টটো ভাল পাই পেলাই কেনেকুৱা লাগিছে আকৌ? ভালে লাগিছে, বহুত বেছি ভাল লাগিছে ন? বহুত বেছি সুখী হৈ আছে, আৰু ৰিজাল্টটো খুব বেছি ভাল হৈছে, মানে ভবাৰ দৰে হৈছে বুলি কৈছে। তো সিহঁতৰ মাকো সুধিম, মানে বাকো সুধিম কেনেকুৱা লাগিছে কি লাগিছে। আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব। এইফালে এজনী ভণ্টিজনী মা হয়। বা কেনেকুৱা লাগিছে আজি কওক তাই ৰিজাল্টটো পাই পেলাই? ভালে লাগিছে, খুব বেছি সুখী। মানে আজি মানে যেনেকৈ ভাবিছিলে তেনেকৈ হ'ল। এইফালে ককাজন খুব বেছি, মানে আজি ঘৰৰ মানুহবোৰ চবেই সুখী হৈছে। আৰু এইফালে চব মানুহবোৰ বহি আছে, পাকঘৰত বহিছে, বাহিৰত বহি আছে চবে। এইফালে ভণ্টিজনী, মই ভণ্টিকো সুধিম পাৰ্চেণ্টেজ কিমান কি চব সকলোবোৰ সুধিম। আৰু এইজনী ভণ্টিজনী এদিনটো তাক ভিডিঅ'ত দেখিছিলে, মই মেট্ৰিক দি থৈছে বুলি কৈছিলোঁ। পাৰ্চেণ্টেজ কিমান কয় দেচোন? 71 পাইছে, খুব বেছি ভাল হৈছে। আৰু কিহত লেটাৰ পালি? অসমীয়াতে লেটাৰ পাইছে। সেয়া আৰু পাৰ্চেণ্টেজ ধুনীয়া হৈছে, 71 পাৰ্চেণ্টেজ। আৰু এতিয়াতো কলেজ যাব লাগিব ধুনীয়াকৈ, আৰু পঢ়িব লাগিব ভালকৈ, হয় নাই? তাৰপিছত সেয়া আৰু আপোনালোককো দেখুৱাই দিলোঁ। আৰু আমাৰ ইফালে গাঁৱতো পাছ কৰিছে। আৰু ভণ্টি এজনীয়ে 4টা পাইছে ন মাইনো? ইয়াৰ লগৰ এজনী 4টা পাইছে, আৰু এজনী 2nd ডিভিজন, ভাইটি এটা 2nd ডিভিজন। আমাৰ গাঁৱত যেইকেইটা দিছে ধুনীয়া ৰিজাল্টে কৰিছে বাৰু। আৰু মই যদি যাওঁ সিহঁতকো দেখুৱাম। এতিয়া ভণ্টিহঁতে আমাৰ ঘৰৰ ওচৰত যে, ভণ্টিহঁতৰ ঘৰলৈ আহিছোঁ। এইফালে ভণ্টিজনী খুব বেছি কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে, বহুত বেছি ভাল লাগিছে না? ধুনীয়াকৈ স্কুটি পাবি নাই মামা পা? নিদিয়ে জানো মেট্ৰিকত? এইফালে ভাইটিকেইটাও, মানে ভাইটি 2টা দিছিলে। ভাইটি কিমান ডিভিজন গ'লা তুমি? ফাৰ্ষ্ট ন? খুব বেছি ভাল। আৰু তুমি? ছেকেণ্ড ন? এই ধুনীয়া ৰিজাল্ট কৰিছে এইফালে ভাইটিকেইটাই। মানে ভাইটিকেইটা ওলাই আহিছে আৰু ৰাস্তাৰ ফালে, যিহেতু ৰিজাল্টো ভাল হৈছে, চবে মানে ধুনীয়াকৈ চাইকেলত ওলাই আহিছে। এইফালে এয়া চবে মানে ওলাই মেলি আহিছে। আৰু এয়া একে লগৰ যেতিয়া ধুনীয়াকৈ কথা পাতি লৈছে আৰু ৰিজাল্টৰ কথা সুধি লৈছে। আৰু ইহঁতৰ ঘৰতো মানুহ বহুত বেছি সোমাই আছে আৰু পাৰ্টি খাবৰ কাৰণে। বহুত বেছি ভাল ৰিজাল্ট কৰিছে। আৰু মানুহবোৰ পাকঘৰত বহি আছে আৰু বহি আছে। এইফালে পাৰ্টি, যিহেতু সাজৰ বাতি লৈ বহিছে, আৰু খুৰা বৰ্তা দাদাহঁতে মানে চবে মিলি পেলাই এয়া পাছ কৰা পাৰ্টি চাহ খাবলৈ দিছে। চাহ খাই লৈছোঁ আৰু দেই। তো গাইজ সেইজনী ভণ্টিহঁতৰ ঘৰৰ পৰা আহিলোঁ, আহি পেলাই আকৌ এজনী ভণ্টি ঘৰলৈ যাব ওলাইছোঁ। যিমানে যি হওক গাঁৱত এনেকৈ ভাল ৰিজাল্ট কৰিলে বা মানে পাছ কৰিলে খুব বেছি ভাল লাগে। আৰু এনেকৈ ঘৰত গৈ পেলাই খবৰ ল'বও লাগে, নহয় জানো? তো সেইকাৰণে গৈ আছোঁ। আৰু এতিয়া সেইজনী ভণ্টি ঘৰলৈ, সেই ভণ্টিজনীকো দেখুৱাম। তাই 2nd ডিভিজন পালে, আৰু এই ভণ্টিজনী 1st ডিভিজন লেটাৰ এটা পালে। আৰু আমাৰ গাঁৱতে হয়, মানে সিফালে চুকৰ ভণ্টি এজনীয়ে 4টা লেটাৰ পাইছে, আৰু ভাইটি 2জন দিছে 2nd ডিভিজন পাইছে। তো যাওঁ নাযাওঁ, যদিহে যাওঁ সিহঁতক, মানে আমাৰ ঘৰৰ পৰা অকণমান দূৰ যে, যদিহে যাওঁ দেখুৱাম, যদি নাযাওঁ দেখাবতো নোৱাৰিম বাৰু। তো সেইজনী ভণ্টিৰ ঘৰলৈ গৈছোঁ, এতিয়া ভণ্টিজনীকো দেখুৱাম। আৰু খুব বেছি ভাল লাগিছে আমাৰো। আৰু চবে বহুত বেছি ভাল পাইছে আৰু এনেকৈ ৰিজাল্ট কৰাৰ কাৰণে। আৰু যিমানেই যি হওক গাঁওখনৰ এটা নাম হয় ভাল ৰিজাল্ট কৰিলে, আৰু আমাৰো বহুত বেছি ভাল লাগে। আৰু সেই অনুপাতে আৰু ভাল ৰিজাল্টো কৰিছে, খুব বেছি ভাল লাগি আছে। আৰু সোমালোঁ, চাহ তাহ খালোঁ, খাই পেলাই পাৰ্চেণ্টেজ চালোঁ, সুধিলে, ক'লোঁ আপোনালোককো শুনুৱাই দিলোঁ। আৰু তাইও ক'লে। তো সেয়াই আৰু ভণ্টিজনীকো সুধিম, ভিডিঅ'টো চাই থাকক আপোনালোকে। এইফালে মানুহবোৰ উখেল দেখিছেনে? চবফালে মানে জাককৈ এজনী ভণ্টিৰ ঘৰৰ পৰা এজনী ঘৰলৈ, এইটো ভাইটিৰ ঘৰৰ পৰা সিটো ভাইটিৰ ঘৰলৈ গৈছে। কিমান বেছি ভাল পাইছে মানে মানুহবোৰে।
ভাল ৰিজাল্ট কৰিছে আৰু মানে খুব বেছি ভাল পাইছে আৰু আপা খুৰী যাৰ যি তেনেকৈ আছে গাঁৱৰ মানুহবোৰ সকলোৱে মানে বহুত বেছি ভাল পাইছে। এয়া দেখিছেনে ইটো ঘৰৰ পৰা সিটো ঘৰলৈ গৈছে, সিটো ঘৰৰ পৰা সিটো ঘৰলৈ, মানে চবেই বহুত বেছি ভাল পাইছে। আমাৰো বহুত বেছি ভাল লাগিছে। তো ভাবিলোঁ মই ভিডিঅ'টো বনাই দিওঁ আপোনালোকতো শ্বেয়াৰ কৰি দিওঁ বুলি। তো ভিডিঅ'টো কৰি দিছোঁ আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এইফালে আকৌ এইজনী ভণ্টি ঘৰত সোমাবলৈ লৈছোঁ আৰু এজনী ভণ্টিৰ কথা কৈছিলোঁ যে এজনী এয়া তাই ছেকেণ্ড ডিভিজন মানে ছেকেণ্ড ডিভিজনো পাছ কৰিলে, খুব বেছি ধুনীয়াকৈ পাছ কৰিছে। আৰু আজি কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে মনটো অকণমান হেৰি কৰি আছে বাৰু, মানে ভবামতে নহ'ল নেকি ভবামতে নহ'ল বুলি কৈছে। তথাপিও ছেকেণ্ড ডিভিজন লাভ কৰিছে, ভালেই আৰু ভালকৈ পঢ়িব লাগিব এতিয়া আৰু ভালকৈ ৰিজাল্ট ভাল কৰিব বুলি, হয় নাই? মনটো অকণমান বেয়া লাগিছে বুলি কৈছে। হ'লেও এফালে মানুহ চানুহ আহিছে, চবেই খবৰ চবৰ ল'বলৈ আমিও আহিছোঁ আৰু ভণ্টিজনীকো দেখুৱাই দিলোঁ। ছেকেণ্ড ডিভিজনত ধুনীয়াকৈ পাছ কৰিছে আৰু এতিয়াও ভালকৈ পঢ়িব লাগিব, হয় নাই? ভালকৈ পঢ়িবি আৰু। এফালে ভণ্টিজনী, সেইফালে মা হয় বাই আৰু মোৰ ভাগৰ, আৰু এফালে ককাইদেউ, এফালে দেউতা হৈছে। আজি কেনেকুৱা লাগিছে ৰিজাল্টটো বাই ভণ্টি? ভাল লাগিছে, বহুত বেছি সুখী হৈছে আৰু ভাল লাগিছে বুলি কৈছে। ককাইদেউ কেনেকুৱা লাগিছে? মানে প্ৰথমবাৰতে মানে এবাৰ ফাৰ্ষ্ট দিছে, মানে যোৱাবাৰ বা অহাবাৰ তেনেকুৱা নহয় আৰু প্ৰথমবাৰতে পাছ কৰিছে, খুব বেছি ভাল পাইছে, সুখী হৈছে। আৰু এফালে চবে মানুহবোৰ আহিছে। ভৱিষ্যতৰ কথা ক'ব নোৱাৰোঁ, এতিয়ালৈকেতো ঠিকে আছে ন, তো খুব বেছি সুখী হৈছে। খালি ভণ্টি অকণমান মনটো বেয়া কৰি আছে, মানে ভবামতে নহ'ল বুলি কৈছে, কিন্তু মানে বাহঁতে বহুত বেছি সুখী হৈছে সেনেকৈ আৰু। সেয়া আৰু এফালে মই ককাইদেউক আৰু বাইক দেখাই দিলোঁ, সেয়া আৰু। তো গাইছ সেই ভণ্টিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। আহি পেলাই মই যে কৈছিলোঁ 4টা লেটাৰ পাইছোঁ ভণ্টিজনী ঘৰলৈ, অকণমান দূৰ আছে, নাহোঁ বুলি ভাবিছোঁ। হ'লেও এই তাইৰ লগত আহিছোঁ, তাই আৰু মই দুয়োটাই আহিছোঁ। আৰু ভণ্টিকো সুধি যাম আজি তাৰ মনটো কেনেকুৱা লাগিছে। নাহোঁ বুলি ভাবিছিলোঁ, আহিবতো লাগে বাৰু, দূৰ হৈছে বুলি নাহোঁ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া আহিছোঁ আৰু সিহঁতৰ ঘৰলৈ গৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এই ভণ্টিহঁতৰ ঘৰত আহি পালোঁ, এই সোমাবলৈ লৈছোঁ আৰু। তো গাইছ এইফালে এজনী ভণ্টি 4টা লেটাৰ পাইছোঁ বুলি কৈছিলোঁ যে, বহুত বেছি ভাল লাগিছে, তাইও বহুত বেছি খুচ হৈ আছে। পাৰ্চেণ্টেজ কিমান পালে? 83.5 83.5 খুব বহুত বেছি ভাল হৈছে। মানে এইফালে এইটো পোৱালিটো বৌ ভাগৰ হয়, খুব বেছি ভাল লাগিছে। আজি মনটো কেনেকুৱা লাগিছে কওক? ভাল লাগিছে, বহুত বেছি নে? বহুত বেছি সুখী হৈছে, মানে ভবামতে হৈছে। আৰু আগলৈও যাতে এনেকৈ পঢ়ি থাকা আৰু দেই। এতিয়া হায়াৰ ছেকেণ্ডেৰীত আৰু তাতকৈতো যেন ভাল কৰোঁ তাকে আশা কৰিছোঁ আৰু বহুত বেছি সুখী হৈ আছে। আৰু আপা ক'লে ফালে ভণ্টি ভাগৰ এনাই হয়। এনাই আজি আপা কেনেকুৱা লাগিছে কওক মনটো? নাতিৰ যে এনেকুৱা এটা হেৰি পাই পেলাই ভাল লাগিছে নাই? মনটো ভাল লাগিছে, একদম ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত সুখী, বহুত বেছি সুখী এনাই। মানে ভণ্টি ভাগৰ এনাই, মোৰ ভাগৰ আপা হৈছে বাৰু। এয়া ধুনীয়াকৈ বহুত বেছি সুখী। আৰু এফালে খোৱা বোৱা চলি আছে আৰু পাৰ্টি চলিছে। এফালে ভণ্টি বহুত বেছি সুখী না? বহুত বেছি সুখী, মানে ঘৰখন বহুত বেছি মানে বহুত ফূৰ্তিকত মানে আছে আৰু ঘৰখন। চবে মানে বহুত ভাল পাইছে, গাঁৱৰ মানুহবোৰো ভাল পাইছে। মাহীহঁত এতিয়ালৈকে অহা নাই, গধূলিলৈ আহিব বোলে। খুব বেছি ভাল পাইছে মাহীহঁতেও মানে। তো সেয়া আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ, দেখাই দিলোঁ। এইফালে এনাই এজনী আৰু তামোল খাই ৰঙা কৰি দিছে মুখখন। খুব বেছি সুখী হৈ আছে যে, কি খাওঁ কি নাখাওঁকৈ আছে আৰু। সেয়া আৰু দেখুৱাই দিলোঁ ভণ্টিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পেলাই এতিয়া ভাইটি এজনৰ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। ভণ্টিহঁতৰ ঘৰ ওচৰতে আছে যে, যিহেতু সেইকাৰণে ভাইটিহঁতৰ ঘৰটো মাত এষাৰ লগাই থৈ যাওঁ বুলি ভাবিছোঁ। তো সিহঁতৰ ঘৰলৈ যাম। আৰু কথা এটা কওঁ আপোনালোকক, নকওঁ বুলি ভাবিছিলোঁ কিন্তু কৈয়ে দিওঁ আৰু। আপোনালোকে ভাবিব পাৰে ন, তাইৰ মা দেউতাক কিয় নেদেখুৱালে বুলি ক'ব পাৰে। তো সেইকাৰণে মই কৈ দিছোঁ আপোনালোকক। নকওঁ বুলি ভাবিছিলোঁ যদিও কৈ দিওঁ বুলি লৈছোঁ, কৈ দিওঁ। মানে একচুৱেলি তাইৰ ভাগৰ মা নাই, সেইকাৰণে মানে তাই এনাইহঁতৰ ঘৰতে থাকি পেলাই পঢ়া শুনা কৰিলে। কিছুমানে এনাই বুলিও কয় আৰু কিছুমানে আইতা বুলিও কয়। মানে আমাৰ ইয়াত এনাই বুলি কয়। তো মই কৈ দিছোঁ এনাইকৰ ঘৰতে তাই থাকি পেলাই পঢ়িলে। মানে তাইৰ জন্ম হোৱাৰ পাছতেই ঢুকালে বুলি কৈছে। আমিও দেখা নাই, দেখি নাপালোঁ। তো তেনেকৈ তাই ইয়াতে থাকি পেলাই পঢ়া শুনা কৰিলে। আৰু দেউতাক আছে কিন্তু তাইৰ লগত নাথাকে। কি কৰিব আৰু, ভগৱানৰ কৃপা, যিহেতু যি কৰিব পাৰে ভগৱানে। জন্ম বিবাহ মৃত্যু তেনেকৈ কৈছে যে, মৃত্যু কেতিয়া হয় কোনেও নাজানে। তাই কিন্তু মাকক দেখা নাপালে বুলি কৈছে। আৰু মানে বহুত বেছি সিহঁতৰ ঘৰত সুখী হৈ আছে। আৰু তাইৰ যদি আজি মা থাকিলে হয় আৰু বহুত বেছি সুখী হ'লহেঁতেন। বুজাব নোৱাৰোঁ আপোনালোকক। মোৰো এইটো কথা কওঁতে মোৰো মনটো বহুত কিবা লাগি আছে। তথাপিও কৈছোঁ আৰু আপোনালোকক, চব কথাই শ্বেয়াৰ কৰিছোঁ আপোনালোকক, সেইকাৰণে এইটো কথা কৈ দিছোঁ। মানে আজিতো হয়তো মানে কিমান বেছি সুখী হ'লহেঁতেন আপোনালোককতো নক'লেও বুজিছে চাগে, নহয় জানো?
আৰু আজি তাই মই সুধিলোঁ তাই এনাইককো সুধিছিলোঁ আপোনালোকে দেখিছে মানে ভিডিঅ'ত আৰু মানে বহুত বেছি সুখী হৈছোঁ বুলি কৈছে তাই থকা ঘৰত মানে এনাইক আছে মামা মামী সিহঁতৰ লগত থাকি পেলাই তাই সৰুৰ পৰা পঢ়া শুনা কৰিলে সৰুৰ পৰা পঢ়াত ভাল আছিলে তাই এতিয়াও সেই ধুনীয়া ৰিজাল্ট কৰিলে আৰু তাৰ মাহীয়েক 3জনী নে 4জনী আছে তো সিহঁতৰ গধূলিলৈ আহিব বুলি কৈছে এনাইকেতো কৈছিলে আপোনালোকেতো শুনিছিলে আৰু সেয়া আৰু গধূলিলৈ আহিব বুলি কৈছে মানে সিহঁতৰ ঘৰত মানে বহুত বেছি সুখী হৈছে বহুত ভালো পাইছে আৰু যিহেতু মা নাই নোহোৱাকৈ ইমান ধুনীয়াকৈ মানে মা দেউতাৰ লগত নথকাকৈ ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে মানে বহুত বেছি সুখী হৈছে আৰু আপোনালোকক মই বুজাব পৰা নাই বাৰে বাৰে কৈ আছোঁ মানে বহুত বেছি ভাল লাগি আছে মনটো আৰু এনেকৈ ৰিজাল্ট কৰিছে ডাঙৰ সেইটো কাৰণেও ভাল লাগি আছে যি কি নহওক এতিয়া ভাইটিহঁতৰ ঘৰলৈ গৈ লওঁ তাৰপিছত ভাইটিকো দেখুৱাম ভাইটি এটা ঘৰত সোমাব লৈছোঁ মানে মোৰ মামা মামীয়ে হৈছে আৰু মামা মামী ল'ৰা হৈছে এফালে পুঠাও ধুনীয়াকৈ বহি আছে আজি নাতি খবৰটো পাই কেনেকুৱা লাগিছে মনটো পুঠাও নাতি খবৰটো পাই কেনেকুৱা লাগিছে আজি মনটো ভাল পাইছে ন মানে বহুত বেছি সুখী হৈ আছে এফালে পুঠাও এয়া তো মই ভাইটিকো সুধিম যদিহে আছে ঘৰত আছে না ভাইটিয়ে ভাইটিক মই আপোনালোকক দেখুৱাব নোৱাৰিম চাগে এতিয়া মানে তাই বোলে লগৰবোৰৰ লগত ওলাই গ'ল বুলি কৈছে তথাপিও মই যদি মামীহঁতক পাওঁ সুধি চাম কেনেকুৱা লাগিছে কি লাগিছে তো আপোনালোকে ভিডিঅ'টো স্ক্ৰীণৰে চাই থাকিব মামা আৰু মামী মানে ভাইটি ভাগৰ মা আৰু দেউতা কিন্তু ভাইটিকে দেখুৱাব নোৱাৰিম তাই ওলাই গ'ল বুলি আজি মামা কেনেকুৱা লাগিছে মনটো ভালে লাগিছে কিন্তু ফাৰ্ষ্ট ডিভিজন পোৱালেও ভাল লাগিল হয় ভবামতে নহ'ল তথাপিও এবাৰ তথাপিতো অলপমান ভাল লাগিছে যি কি নহওক নিশ্চয় নিশ্চয় সেইটোকে অলপমান ভালকৈ মানে পাছ কৰাবলৈ চেষ্টা এটা কৰিম আৰু সকলোৱে আমাৰ পূজা মোৰ ভতিজা ছোৱালী আৰু লগতে গাঁৱৰ এজনী মানে গাভৰু ছোৱালী গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব দেই সকলোৱে কৰিব তাকে আৰু এতিয়া মামাহঁতৰ ঘৰত বহিম চাহ তাহ খাম আৰু খাই মেলি ঘৰলৈ যাম আৰু ভাইটিহঁতৰ ঘৰৰ পৰাও এতিয়া ওলাই আহিলোঁ ওলাই পেলাই এতিয়া ঘৰলৈ বুলি গৈ আছোঁ আৰু ইয়াত টোটেল কেইটামান দিছিলে ভণ্টি 10টামান দিছিলে চাগে ন 10টা 8টামান দিছিলে 10টা 8টামান হ'ব নেকি ইমান ভালকৈ গম নাপাওঁ সিফালেও আছে যে তো সিমানখিনিলৈ গৈ নাথাকোঁ চবেই ভাল ৰিজাল্টে কৰিছে বুলি কৈছে 10টা নে 8টাৰ ভিতৰত মানে এজনী ছোৱালী বেয়া কৰিলে বুলি কৈছে তো গোটেই সোপাই পাছ কৰিছে কিন্তু তাৰ ভিতৰত এজনী বেয়া কৰিছে হ'লেও মনটো বেয়া লাগে বাৰু যি কি নহওক তাই আৰু দিব চাগে ভালকৈ পঢ়িলে পাৰিব নহয় জানো সেয়া আৰু গোটেইখিনিলৈ মানে নগ'লোঁ আৰু ওচৰতে যোন কিঘৰ আছিলে ভাইটি ভণ্টি সিহঁতৰ ঘৰলৈ আহিলোঁ আপোনালোককো দেখুৱালোঁ আপোনালোকে চাই ভাল পাব বুলি ভাবিছোঁ আৰু এতিয়া ঘৰলৈ বুলি গৈ আছোঁ ঘৰলৈ গৈ আকৌ আপোনালোকক লগ পাই আছোঁ তো গাইজ ঘৰত আহি পাই পেলাই অকণমান গৰম উঠি আহিলে ন ইমান ডোখৰ খোজকাঢ়ি আহিলেও চবৰে ঘৰতে সোমাই মেলি আহিলোঁ যে গৰম উঠিলে তো সেইকাৰণে আহি মেলি গা চা ধুই ল'লোঁ ধুই আকৌ ভিডিঅ'টো এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ এইফালে বৌৱে কাটি আছে মানে তিয়ঁহ কাটি আছে গৰমো হৈছে সেইকাৰণে ভাবিলোঁ তিয়ঁহকে খাওঁ আছিলে মানে আনি থৈ দিয়া তো এইফালে বৌৱে ধুনীয়াকৈ কাটি আছে খাম আৰু এতিয়া এইফালে মায়ে চিৰিয়েল চোৱাত ব্যস্ত হৈ আছে মাইকী মানুহে কি আৰু চিৰিয়েল চোৱাই কাম এয়া ধুনীয়াকৈ কামো কৰি আছে ইফালে আৰু চিৰিয়েলো চাই আছে ধুনীয়াকৈ এনেকুৱা মনোযোগ দি চাই আছে আৰু একদম তললৈ চাই আছে এইফালে যে ভিডিঅ' বনাই আছোঁ চাওঁ বুলি মানে হেৰিয়ে নাই এইফালে বৌৱে কাটি আছে খাওঁ আৰু এইফালে এয়া তো গাইজ তিয়ঁহ খাই পেলাই আকৌ ওলাই আহিছোঁ কৈছোঁ বাৰু আপোনালোকক গধূলিও হৈ আহিলে আজি দিনটো তেনেকৈ আৰু ৰিজাল্টৰ খবৰ গ'লোঁ গৈ মেলি চাহ তাহ খালোঁগৈ খবৰো ল'লোঁগৈ কেনেকুৱা কি কথা আপোনালোককো দেখুৱাইছোঁ আৰু এতিয়া গধূলি হ'ল যিহেতু মানে পথাৰত গৰু বান্ধি থৈ দিয়া আছে দেউতা এফালে ওলাই গৈছে অহাত অকণমান পলম হ'ব মানে দেৰি হ'ব সেইকাৰণে মা আৰু মই দুয়োজনী এতিয়া গৰু নিব আহিছোঁ মানে ঘৰলৈ বুলি পথাৰত বান্ধি থৈ দিয়া আছে যে তো আনিবলৈ বুলি গৈছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম এইফালে কুলিৰ মাত শুনিছেনে বিহু গ'ল যদিও মানে কুলি চৰাই যোৱাই নাই ইয়াৰ পৰা ধুনীয়াকৈ কুলি কান্দি আছে আপোনালোকে শুনা নাই চাগে মই বাৰু শুনিছোঁ বাকী আজি বহুত বেছি ভাল লাগি আছে ন মা গাঁওখনৰ ইমান ভাল হেৰি কৰিছে হয় নাই আৰু এইবাৰে চাগে ন মা হেৰি আটাইতকৈ ভাল ৰিজাল্ট কৰিছে ন 10টাৰ ভিতৰত মানে এটাহে মানে এজনী ছোৱালী বেয়া হ'ল বাকী গোটেইখিনি ভাল হৈছে নহ'লে প্ৰায়ভাগ 3টা 4টাৰ ভিতৰতো মানে এটা পাছ কৰে বাকীখিনি বেয়া হয় তেনেকুৱা হয় গাঁওখন মানে বহুত দিনৰ পৰা তেনেকৈ চলি আছিলে এবাৰ মানে খুব বেছি ভাল হৈছে সেইকাৰণে চবেই ভাল পাই আছে ন মা মানে চবেই ভাল লাগি আছে আৰু গাঁওখনো ভাল লাগি আছে এনেকুৱা এটা নাম কৰিলে চবেই ভাল লাগে নহয় জানো চবতে তেনেকুৱাই হয় আৰু আপোনালোকৰ কোন মানে ভাল ৰিজাল্ট কৰিলে কমেণ্ট কৰি জনাব শুনিবলৈ মন যায় পিছে আপোনালোকৰ তাতোনো আপোনালোকৰ গাঁৱত বা টাউনত যেনেকৈ ৰিজাল্ট কৰিছে কমেণ্ট কৰি জনাব বহুত বেছি
ভাল লাগে শুনিবও ভাল লাগে ভাল ৰিজাল্ট কৰিছে ক'লে নহয় জানো সেয়াই আৰু গধূলি সময়ৰ পৰিৱেশ দেখুৱাই দিছোঁ আপোনালোকক এয়া বহুত বেছি ধুনীয়া আমাৰখিনি পথাৰ এয়া চাৰিওফালে পথাৰ এইফালে মাজৰ ৰাস্তাটো চবফালে পথাৰ খুব বেছি ভাল লাগে আৰু এতিয়া মানে লাহেকৈ খেতিৰ ছিজন আহিছে মই সেইদিনাখন এটা ভিডিঅ'ত কৈছোঁ আপোনালোকক চব পথাৰত ৰোৱা লগাব কঠীয়া পাৰিব ইয়াত খেতি কৰিব মানে তো মই খেতিবোৰো দেখুৱাম আপোনালোকক লাহেকৈ এতিয়া খেতিৰ ছিজন আহিছে যেতিয়া সকলোবোৰ দেখুৱাই বঢ়িয়া ধুনীয়াকৈ দেখুৱাই দিছোঁ এবাৰ তাতে পোৱালীকেইটা পাই গ'ল এইকেইটা মেট্ৰিক দিছিলে কেনেকুৱা হ'ল ভালে হ'ল কিমান ডিভিজন ছেকেণ্ড 74 অঁ বিৰাট ধুনীয়া ৰিজাল্ট কৰিছে ল'ৰাকেইটা খুব বেছি ভাল লাগিলে ক'ত যাওঁ আমি নগাঁও যা অঁ ঠিক আছে যা ভাল লাগিলে অঁ ঠিক আছে বাই অঁ সেই পোৱালীকেইটাও মানে মেট্ৰিক দিছিলে আমাৰ গাঁও সিফালে গাঁওখন ভবলা গাঁও বুলি পৰে তো ৰাস্তাতে লগ পালোঁ পূজা পাই ক'ত যোৱা বুলি সুধিলে খুব ধুনীয়াকৈ আৰু সিহঁতকো সুধিলোঁ মানে সিহঁতে মেট্ৰিক দিছিলে সিহঁতেও ভাল হৈছে বুলি কৈছে আমাৰো ভাল লাগিছে ভাল হৈছে বুলি ক'লে ভাল লাগে এটা ছেকেণ্ড ডিভিজন এটা ফাৰ্ষ্ট ডিভিজন 74 বুলি কৈছে পাৰ্চেণ্টেজ খুব বেছি ভাল লাগিছে তো সিহঁতকো কৈ দিলোঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ এইয়া এইফালে গধূলিৰ পৰিৱেশ আৰু আমাৰ গাঁৱৰ ইফালে পথাৰ ছাইডটো এইয়া ধুনীয়াকৈ চবফালে সেউজীয়া খুব বেছি ভাল লাগে এইফালে বেলি আজি বেলিটোহে ওলোৱা নাই বতৰটো ৰাতিপুৱা সময়তো বৰষুণেই দিছিলে তেওঁ বতৰটো অকণমান মুকলি কৰিছে বাৰু সেইটো গধূলিয়ে হৈ গ'ল এইয়া দেখিছেনে খুব ধুনীয়া আৰু সেইফালে মায়ে গৰু খুলিবলৈ লৈছে খুটি মানে এনেকৈ ৰছীত বান্ধি থোৱা আছে যে তো সেইকাৰণে এইফালে খুলিবলৈ গৈছে মায়ে তো মই পথাৰলৈ নামি যোৱা নাই মায়ে নামি গৈছে মই ৰাস্তাতে আছোঁ আৰু মেইন ৰাস্তাত এইফালে মায়ে ধুনীয়াকৈ খুলিছেগৈ আৰু এইফালে মায়ে গৰু খুটি খুলি পেলাই গৰুকেইটা আনি আছে আৰু বল ঘৰলৈ বল আৰু এইফালেও দুটামান আছে ইহঁতক মানে বনা নাই দুটামান বান্ধি থৈ দিলে লগতে থাকে গোটেইকেইটাই গতিকেলৈ দুটা বনা হৈছিলে মানে দুজনী আৰু গাই গৰু আৰু ইফালে এইকেইটা আছে তো গোটেই সোপা এতিয়া ঘৰলৈ লৈ যাম আৰু তো এইফালে মায়ে আৰু মই গৈ আছোঁ মানে দুইজনীয়ে গৰু নি পেলাই মানে গৰু লৈ গৈ আছোঁ ঘৰলৈ বুলি ধুনীয়াকৈ গাইজ গধূলিও হৈ আহিছে যিহেতু ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ ফালে মাও গৰু নি আছে মাৰ লগত অকণমান সহায় কৰি দিওঁ ঘৰত গৈ গৰু চৰু বান্ধি দিওঁ মাৰ লগত দেউতাও নাই যিহেতু এফালে ওলাই কৈছোঁ আপোনালোকক আৰু ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব বুলি ভাবিছোঁ যদি সেই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু পেজত ফ'ল' কৰি দিব আৰু নেক্সট এটা ভিডিঅ'ৰ যোগেৰে আপোনালোকক লগ পোৱা আশাৰে আজি ভিডিঅ'টো ইমানতে বিদায় লৈছোঁ বাই